কাগ্ৰামাই 100 কোটি টকাৰে কিনিব বিচাৰিছিল UPPL পৰিষদক ডিফাৰেঞ্জাৰ এই মতামত। বিধানসভাৰ 34গৰাকী কৰ্মচাৰীৰ দেহত কৰোনা পজিটিভ। দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰান্তৰ সংখ্যা। শেহতীয়া মধ্যপ্ৰদেশৰ বিধানসভাত কৰোনাই লৈছে ধ্বংসলী ৰূপ। 34গৰাকী বিধানসভাৰ কৰ্মচাৰীৰ দেহত পোৱা গৈছে কভিড। 77গৰাকী কৰ্মচাৰীৰ ভিতৰত 34গৰাকীৰ দেশত কভিড প্লাছ। অন্যান্য কৰ্মচাৰীসকলকো লোৱা হ'ব কভিড পৰীক্ষা। আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বাৰ্মা ক্ষেত্ৰত অমিত শ্বাহৰ ভাষণ। অসমৰ বিকাশত মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীৰ অৱদান গুৰুত্বপূৰ্ণ বুলি মন্তব্য গৃহমন্ত্ৰীৰ। দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে উত্তৰ-পূব। শুক্ৰবাৰে 1 মাহত ভৰি দিলে কৃষক আন্দোলন। এই আন্দোলনত পুৰুষ আৰু মহিলাই সমানভাৱে অংশগ্ৰহণ কৰিছিল। চৰকাৰে বৰ্তমানলৈকে বাতিল কৰা নাই এই কৃষি আইন। আৰু আনফালে কৃষকসকল নিজৰ স্থিতিত অটল। অৰুণাচল প্ৰদেশৰ জনতা দলৰ 6জন বিধায়কে বিজেপিত যোগদান কৰিব। বহিষ্কাৰৰ খবৰৰ মাজতে পদত্যাগ কৰিলে অজন্তা নেওগে গোলাঘাট সমষ্টিৰ বিধায়ক আছিল। ৰাজ্যত 1 জানুৱাৰীৰ পৰা খুলিব সকলো বিদ্যালয়। তাৰ মাজতে চৰকাৰে জাৰি কৰিলে কৰোনাৰ নতুন গাইডলাইন। দিল্লীত যান-বাহন আৰক্ষীয়ে জনোৱা অনুসৰি 9 নং আৰু 24 নং এই দুটা ৰাষ্ট্ৰীয় ঘাইপথ কৃষক বিদ্ৰোহৰ বাবে বন্ধ হৈ থাকিব। সেয়ে যাত্ৰীসকলক ইয়াৰ বিকল্প পথ গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়ায় দিল্লী যান-বাহন আৰক্ষীয়ে। বিতৰ্কিত কৃষি আইনৰ বাতিলৰ দাবীত দিল্লী সংযোগী সীমান্তৱৰ্তী অঞ্চলৰ কৃষকৰ প্ৰতিবাদে 31টা দিন অতিক্ৰম কৰে। আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে তৰ্ক-বিতৰ্ক মন্তব্যৰে আক্ৰমণ কৰে বিৰোধী নেতা তথা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। মেলবৰ্ণত আজিৰ পৰা আৰম্ভ হোৱা দ্বিতীয়খন টেষ্ট মেচৰ বাবে ভাৰতীয় দলৰ মূল একাদশ ঘোষণা কৰাৰ পিছতে ক্ৰিকেট অনুৰাগীসকলৰ সমালোচনাৰ সন্মুখীন হৈছে প্ৰশিক্ষক ৰবি শাস্ত্ৰী। বিৰাট কোহলীৰ অনুপস্থিতিত অভিজ্ঞ বেটছমেন হিচাপে K.L Rahule দলত স্থান লাভ কৰিব লাগিছিল বুলি অনুৰাগীসকলে মত প্ৰকাশ কৰিছে।